Hi friends, how are you? I am fine. এইটো ভিডিঅ'ত মই আপোনাৰ লগত আলোচনা কৰিম ইংৰাজী শিকাৰ যিটো এটা সেলফ মোটিভেটটো হেৰাই যায় সেলফ মোটিভেশ্যনটো নাথাকে কেইদিনমান শিকাৰ পিছত আৰু জোচ নাথাকে সেইকাৰণে এইটো ভিডিঅ' থাকিলে চালে আপুনি আৰু কোনো চিন্তা কৰিব নালাগে। মই কৈ আছোঁ এইটো ভিডিঅ'ত কথাবিলাক ধৰক এটা কৃষকে খেতি কৰি আছে বহুত কৃষকে খেতি কৰি থাকে যেনেকুৱা ফুলকবি বন্ধাকবি আৰু ওলকবি এইবিলাক খেতি কৰি থাকে। এজন কৃষকে কি কৰিলে চাইনাৰ পৰা বাঁহৰ বিধান আনি কেনে বাঁহ খেতি কৰিলে। এবছৰতে একো নহ'ল, 2 বছৰতে একো নহ'ল, 3 বছৰতে একো নহ'ল। মানুহে হাঁহিব ধৰিলে, ই আকৌ পাগলা হৈ গ'ল, একো কৰিব নোৱাৰে, ক্ৰেজি হৈ গ'ল। কিন্তু সি 3 বছৰ 4 বছৰ গ'ল, 5 বছৰ গ'ল, 6 বছৰ গ'ল, 8 বছৰ গ'ল। 8 বছৰতে ডাঙৰ হ'ল, মুঠতে 3 ফুট হ'ল বাঁহগিলা। আৰু তাৰ 8 বছৰ পিছত 1 সপ্তাহত হ'ল 5 ফুট, তাৰ পিছত 2 সপ্তাহত হ'ল 10 ফুট, 3 সপ্তাহত হ'ল 15 ফুট, 4 সপ্তাহত হৈ গ'ল আপোনাৰ 20 ফুট, 5 সপ্তাহ, 8 সপ্তাহৰ মাজতে হৈ গ'ল 40 ফুট। কি ইমান দিন গ্ৰ' হোৱাতে প্ৰস্তুতি হোৱাতে গ'ল আৰু 8 সপ্তাহতে 40 ফুট হৈ গ'ল। গ্ৰ'টো এনেকুৱা হয়, সকলো ক্ষেত্ৰত এনেকুৱা হয়, ইংৰাজী শিকাৰ ক্ষেত্ৰত এনেকুৱা হয়। আৰম্ভ কৰিলে ইংৰাজী শিকা, 2-3 বছৰ গ'ল, একো নহ'লে, কেতিয়া যে এইটো আপোনাক সফলতা দিব আপুনি বুজিয়ে নাপাব। আৰু এইটো এটা লেংগুৱেজ হয়, লেংগুৱেজটো শিকাৰ চেষ্টা কৰক আপোনালোকে। আৰু যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেনেহ'লে আৰু এই ভিডিঅ'বিলাক মানুহৰ তাত পहुঁচাই দিয়ক, আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক। বহুত মানুহে ইংৰাজী শিকাৰ চেষ্টা কৰি থাকে। আশা কৰোঁ মোৰ এইবিলাক ভিডিঅ' যদি তেওঁলোকে চায়, বহুত সহজতে ইংৰাজী ইজিলি ইংৰাজী শিকাৰ এটা ৱে পাই যাব। আৰু চেনেলটো যদি ভাল লাগে, ভিডিঅ'বিলাক যদি ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষলৈ থাকিব। আৰু ভিডিঅ'ত যদি কিবা জানিব লগা থাকে বা ক'ৰবাত যদি ভুল হয় আপোনালোকে কমেণ্টছ কৰি জনাব, মই শুধৰাই দিয়াৰ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষৰ কাৰণে চোৱাৰ কাৰণে আপোনাক ধন্যবাদ। আজি ইমানলৈকে।